বঙাইগাঁৱত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ। ৰাফেল যুদ্ধ বিমান বিষয়ত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ মিথ্যাচাৰ প্ৰমাণ হোৱাত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ আৰু দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবীত আজি ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁৱত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। भारत माता के भारत माता के भारत माता के बीजेपी जिंदाबाद वंदे वंदे আমাৰ দেশক কংগ্ৰেছে আমাৰ দেশখনক যিটো বিপথে পৰিচয়ৰ কাৰণে যিটো ভুল বিপথে পৰিচয়ৰ কাৰণে যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত তেখেতে কৈছে দুৰ্নীতি হৈছে, ভ্ৰষ্টাচাৰ কৰিছে, চৌকিদাৰ চোৰহাই বুলি কৈছে। গতিকে সেইকাৰণে এখন কংগ্ৰেছ তথা ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়ত এখন আবেদন কৰিছিল আৰু এই আবেদনখনক যোৱা পৰহিয়ে মহামান্য উচ্চতম ন্যায়ালয়ে এখন খাৰিজ কৰিছে আৰু ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত ইণ্ডিয়া গভৰ্ণমেণ্ট আৰু ফ্ৰান্স চৰকাৰৰ মাজত কোনো ধৰণৰ অনিয়ম হোৱা নাই, দুৰ্নীতি হোৱা নাই, এই বুলি এটা ভাৰ্ডিক্ট দিছে। আৰু লগতে এইটো কোৱা হৈছে যে ৰাহুল গান্ধীয়ে যাতে তেওঁৰ নিজৰ যিটো ভাষা জ্ঞান, এই ভাষা জ্ঞান যাতে তেখেতে অদূৰ ভৱিষ্যতে এনেকুৱা নকৰে, ভুল কাম নকৰে, তাৰ কাৰণে উচ্চতম ন্যায়ালয়ে তেওঁক সকিয়নি দিছে। আৰু আমি দলে বিচাৰিছোঁ ৰাহুল গান্ধী যিহেতু এটা ষড়যন্ত্ৰ কৰিছিল, ৰাহুল গান্ধীয়ে এই মুহূৰ্তত দেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিব লাগে, ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। আৰু তাৰে কাৰণে আজি গোটেই দেশতে আমাৰ এই ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু বঙাইগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীয়েও আমি এই কাৰ্যসূচী আহ্বান কৰিছোঁ। ৰাহুল গান্ধী মিথ্যাচাৰী, ৰাহুল গান্ধীয়ে ক্ষমা খোজক আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে। ইফালে প্ৰতিবাদী কাৰ্যসূচীত বঙাইগাঁও বিজেপিৰ সভাপতি সুকেন ৰায়, সম্পাদক উজ্জ্বল কান্তি ৰায়কে ধৰি বহু নেতাকৰ্মী উপস্থিত থাকে।